हेलो एवरीवन पपिस किचेनলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা একেবাৰে সাধাৰণ কাচকল আৰু মাছৰ কাৰি ৰেচিপি এটা লৈ আহিছো। আমিনো কেনেদৰে তেনে সাধাৰণভাৱে কাচকল আৰু মাছ বনাই খাব পাৰো আৰু খাবলৈ বহুত টেস্টি হয়। আপোনালোকে যদি খোৱা নাই খাই চাবচোন, বহুতেই ভাল লাগে। এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া মইনো কেনেদৰে বনাইছো চাওঁ। প্ৰথমতে আমি পানী অলপ লৈ লম বাটি এটাত। ইয়াত হালধি নিমখ দি লম কাচকলখিনি কাটিবৰ কাৰণে। কাচকলখিনি কটাৰ পিছতে যেহেতু কোলা হৈ যায় হেতু কাৰণে হালধি নিমখ দি ল'ব আপোনালোকে। হালধি নিমখ দি ল'লে কাচকলখিনি থৈ দিলেও কোলা হৈ নাথাকে। এতিয়া আমি ভালদৰে বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি ল'ম। আপোনালোকে যিমানটো সাইজত কৰিব বিচাৰে সিমানটো সাইজত কৰিব। বেছি সৰু কৰিলে যেহেতু একেবাৰে ভাগি যাব, মই ইমানটো সাইজৰ কৰিছো। এয়া মই কাচকল দুটা লৈছো, দুটা লৈ পেলাই কাটি লৈছো ভালদৰে কাচকলখিনি। এয়া ভালদৰে মই কাটি পানীত জুবিয়াই লৈছো। পানীত জুবিয়াই থলে যেহেতু আঠাটো ওলাই যাব। এয়া মই আলু এটা কাটি লৈছো লগতে। এতিয়া আমি কেৰাহীখনত বইল কৰি লম আগতেখিনি আলু আৰু কলখিনি। এয়া মই জুইত পাতি দিলো। এয়া বইল কৰি হৈ গ'ল, কাঢ়ি লৈছো কাচকলখিনি সিজাৰ পিছত। এতিয়া আমি কেৰাহীত তেল দি ল'ম। তেল দি পেলাই মই ইয়াত দিছো এটা শুকান জলকীয়া, পিঁয়াজ, আদা নহৰু পেষ্ট, তেজপাত এখিলা দিছো। এয়া আদা নহৰু পেষ্টখিনি দি লৈছো। এতিয়া ভালদৰে পিঁয়াজখিনি সোণালী ৰঙৰ হৈ নোযোৱালৈকে ভাজি থাকিব। এতিয়া মোৰ পিঁয়াজখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া আমি মছলাখিনি এড কৰিম ইয়াত। এতিয়া আমি ইয়াত হালধি, নিমখ, গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি দি লৈছো। দি পেলাই ভালদৰে লৰাই আছো। যেতিয়া মছলাখিনি তেল এৰিব তেতিয়া আমি কলখিনি বইল কৰি থোৱা দি দিম। এয়া আমি কলখিনি দি লৈছো। কলখিনি দি পেলাই আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ব। এয়া চাওকচোন ভালদৰে মিক্স হৈ গৈছে। ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত আপোনালোকে আকৌ এয়া মই পানী এড কৰি দিছো। পানী আপোনালোকে আন্দাজ মতে দিব। একেবাৰে কাচকলখিনি ডুবি যোৱাকৈ বহুত বেছি পনীয়া কৰিলেও ভাল নালাগে খাই। এয়া মই ঢাকনখন দি দিছো। এতিয়া উতল অহাৰ পিছত মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিম। মাছ কেইপিচ দিয়াৰ পিছত অলপ দেৰি উতলিবলৈ দিব। তাৰপিছত আপোনালোকৰ কাৰিখন হৈ যাব। খাবলৈ বহুতেই টেস্টি হয়, খাই চাবচোন আপোনালোকে যদি খোৱা নাই। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।